নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ চেনেলটো মৰম দিব আৰু আজি মই আপোনালোকক দেখুৱাম মই কেনেকৈ সহজতে দহি বাটোঁ। আমাৰ চেনেলটো নতুন হয়, আশা কৰোঁ আপোনালোক সকলোৱে আমাৰ চেনেলটো মৰম চেনেহেৰে আদৰি ল'ব আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। গতিকে বলক দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। বাটিবলৈ আমাক লাগিব এনেকুৱা এটা গুলি আপোনালোকে বজাৰৰ পৰা লৈ ল'ব পাৰিব আৰু এটা নৰ্মেল গুলি লৈ ল'ব। এই বেজীত গাঁঠি দিবৰ কাৰণে নৰ্মেল এটা গুলি লৈ ল'ব আপোনালোকে গাঁঠি দিবৰ কাৰণে, আৰু এখন কেঁচি কাটিবৰ কাৰণে।
চাদৰখন দেখিছেনে মোৰ ফাইনেলি দহি বটা কাম হৈ গ'ল চাদৰখন সম্পূৰ্ণ হ'লে দেখিছেনে আপোনালোকেও এনেকৈ ঘৰতে দহি লগাব পাৰিব খুব সহজ হয় মই এনেকৈ নিজেই লগাওঁ দহি আপোনালোকেও চেষ্টা কৰিবচোন